কৃষ্ণ বন্ধু বান্ধৱীসকল নমস্কাৰ বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে ভালে কুশল আছে নহয়নে বাৰু বন্ধু বান্ধৱীসকল আজি মই লৈ আহিছো ভাৰতৰ কেইটামান সাধাৰণ জ্ঞানৰ কিছুমান প্ৰশ্ন উত্তৰ বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰো আজিৰ প্ৰশ্ন নং 1 হৈছে NFR ৰ সম্পূৰ্ণ নাম কি ইয়াৰ উত্তৰ হৈছে উত্তৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে আজিৰ প্ৰশ্ন নং 2 গুৱাহাটীত প্ৰথম কেতিয়া ব্ৰডকাষ্ট স্থাপন হৈছিল ইয়াৰ উত্তৰ হৈছে উত্তৰ 1984 চনৰ 24 এপ্ৰিল তাৰিখৰ পৰা আজিৰ প্ৰশ্ন নং 3 ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা দ্বিতীয়খন দলং কোনটো ইয়াৰ উত্তৰ হৈছে কলিয়া ভুমুৰা দলং আজিৰ প্ৰশ্ন নং 4 হিলচৰৰ বিমান ঘাটি ক'ত অৱস্থিত ইয়াৰ উত্তৰ হৈছে কুম্ভীৰ গ্ৰামত আজিৰ প্ৰশ্ন নং 5 হৈছে অসমত কিমানটা বিমান বন্দৰ আছে ইয়াৰ উত্তৰ হৈছে উত্তৰ 6টা বন্ধু বান্ধৱীসকল আজিৰ প্ৰশ্ন উত্তৰ ভিডিঅ' ইমানতে অন্ত পৰিছে বন্ধু বান্ধৱীসকল জয় আই অসম জয় ভাৰত বন্দে মাতৰম